হাই হেল্ল' নমস্কাৰ আৰু এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। সো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা 1 কিলোমিটাৰ ওলাই নাযাওঁতে ৰাস্তাৰ অৱস্থা এইটো। চাওক ৰাস্তাৰ অৱস্থাটো কি। অলপ বৰষুণ দিলেই ৰাস্তাৰ অৱস্থাটো এইটো আৰু আমাৰ কাৰেণ্টৰ অৱস্থাটো বৰষুণ নিদিওঁতে কাৰেণ্ট যাব আৰু অলপ বৰষুণ দিলেই ৰাস্তাৰ অৱস্থা এইটো। পাৰ হৈ আহিলোঁ। এইফালে অলপ ভাল ৰাস্তা আছে, বেছি নহয় অলপ। পাই গ'লোঁ আগৰ নিচিনা ৰাস্তা আৰু মই ফ'ল' কৰি গৈ আছোঁ এই বলেৰো পিক আপ নে কি কয় গাড়ীখনৰ পিছে পিছে। ৰাস্তাটো চাওক কি হে ভাই, ৰাস্তানো কেতিয়া আমাৰ হ'ব এইবিলাক। এয়া চাওক ৰাস্তাৰ অৱস্থাটো চাওক না, আচৰিত ৰাস্তা। এইবিলাক ৰাস্তা সোনকালে বনাব লাগে। ভাই সোনকালে যা। এয়া চাওক ৰাস্তাৰ অৱস্থা কি হে। বলক আগুৱাই যাওঁ। এইফালে পাই গ'লোঁ স্কুল আৰু গেটখন তলা লগোৱা আছে নেকি? নাই। সোমাই লৈ ইয়াতে বাইকখন থৈ লওঁ। আছেনে কোনোবা ইয়াত? আছে। এইফালে কি কৰি আছে চাওঁ। ইয়াত চলি আছে এক্সাম, অপেন বুক এক্সাম চলি আছে ইয়াত। মোবাইল টিপি বহুত দিন পিছত স্কুললৈ আহিছোঁ। চাওঁ স্কুলখন দেখুৱাই দিছোঁ এবাৰ, চাই লওক। এই ফুলবোৰ চাওক কিমান ধুনীয়াকৈ ফুলি আছে। বহুত দিন হৈ গ'ল চাফ চিকুণ কৰা নাই, এনেকৈয়ে আছে। স্কুলখন বা কেতিয়া খোলে আকৌ। এয়া চাওক মই দেখুৱাই দিছোঁ গোটেই স্কুলখন। এইবোৰত চব বেৰ দিয়া আছিলে, কোনোবাই লৈ গ'ল চাগে স্কুলখনৰ পৰা চুৰ কৰি। এইবোৰত চব বেৰ দিয়া আছিলে, চব পুলিবোৰত বেৰ দিয়া আছিলে, চব লৈ গ'ল চুৰ কৰি। এইটো এটা ছাগলীয়ে চাগে খাইছে। গেটখন মাৰা থাকে কিন্তু বুজি নাপালোঁ কেনেকৈ ছাগলীবোৰ আহে এইফালে। এইটোতো বেৰ দিয়া আছিলে, এনেকুৱা চবকেইটাত বেৰ দিয়া আছিলে কিন্তু হয়তো কোনোবাই লৈ গৈছে। আহিছিলোঁ স্কুললৈ, কিবা এটা কাম আছিল, কামখিনি কৰিম বাৰু। এতিয়া যাওঁ বেংকত সৰু এটা কাম আছে, কামখিনি কৰি আহোঁ। আহি আকৌ স্কুলত অলপ কাম আছে, সেইখিনিও কৰিম। বলক। পালোৱেই, তলফাল দি নমাই দিলোঁ আৰু এইখন হৈছে হস্পিটাল। কোনোবা ৰোগী আনিছে চাগে, 108 থিয় হৈ আছে। আৰু হস্পিটালৰ পিছফালে আছে বেংক, ষ্টেট বেংক অফ ইণ্ডিয়া। আৰু এইফালে চাওক ৰাস্তা, কৈছোঁ মানে অলপ বৰষুণ দিলে আৰু ৰাস্তাৰ অৱস্থা নাই। এখন বেংক আৰু মই গৈ আছোঁ। ইয়াতে পাৰ্ক কৰি থওঁ বাইকখন। আৰু এইটোৱে হৈছে বেংকৰ কামখিনি শেষ কৰিলোঁ। এতিয়া আকৌ যাওঁ স্কুললৈ, তাত অলপ কাম আছে, কামখিনি কৰি যাম ঘৰলৈ। শেষ হোৱা নাই তো আহি পাই গ'লোঁ স্কুল
আৰু মাস্কখন খুলি থৈছোঁ, যিহেতু ইয়াত কোনো নাই সেইকাৰণে মাস্কখন খুলি থৈছোঁ। আৰু এইফালে চলি আছে মোৰ কাম, দেখুৱাইছোঁ কি কাম কৰি আছোঁ। এইফালে মই কৰি আছোঁ কুৱেশ্যন পেপাৰ DTP। মই প্ৰশ্নখিনি নেদেখুৱাওঁ কাৰণ ব্লগবোৰ ল'ৰা ছোৱালীহঁতেও চায়, মোৰ ষ্টুডেণ্টবোৰেও চায়। চ' প্ৰশ্নখিনি দেখুৱালে আকৌ প্ৰব্লেম হৈ যাব। দুটা কুৱেশ্যন পেপাৰ আছে DTP কৰিবলৈ, এইখিনি কৰি লওঁ, পিছত লগ পাই আছোঁ। স্কুলৰ কামখিনি শেষ কৰিলোঁ, এতিয়া আকৌ ঘৰৰ পৰা ফোন আহিছে, যাব লাগে হস্পিটাললৈ। তাত গৈলেও মই সকলোখিনি জনাই আছোঁ আপোনালোকক, চাই থাকিব। এয়া আহি পাই গ'লোঁ হস্পিটাল। মোৰ লেট হ'ল আহোঁতে। মই আহোঁতে প্ৰায় আধা ঘণ্টাৰ ওপৰত লেট কৰি দিলোঁ। আৰু সেইখিনি সময়ত তেওঁৰ কৰোণা টেষ্ট, তাৰপিছত ব্লাড টেষ্ট এইবিলাক হৈ গ'ল। আৰু এতিয়া বাজি গ'ল প্ৰায় 2টা। আমি হস্পিটালত বহিয়ে আছোঁ। 2:30 বজাত আহিব ডক্তৰ, তাৰপিছত ডক্তৰক দেখুৱাই ঘৰলৈ যাম। এইমাত্ৰ আহি ঘৰ পালোঁ। ইমান কষ্ট হৈছে আজি, প্ৰায় আপোনাৰ 3 ঘণ্টা আছোঁ হস্পিটালত। তাই কৰোণা টেষ্ট, তাৰপিছত কিবা ব্লাড টেষ্ট কৰিছে, তাৰপিছত প্ৰায় 1 ঘণ্টা পিছত দিছে ৰিপৰ্ট। তাত বহি আছোঁ, আকৌ ডক্তৰ আহিছে 2:30 বজাত। পিছত ডক্তৰক দেখুৱালোঁ, ডক্তৰক দেখুৱাই এইমাত্ৰ আহি ঘৰ পালোঁ। ঘৰত আহিয়ে মই ঘা পা ধুই ল'লোঁ, ইমান গৰম আজি। তাৰপিছত এতিয়া খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। খাই লৈ এতিয়া অলপ ওলাই আহিলোঁ, বাহিৰৰ পিনে আহিলোঁ পথাৰৰ ছাইডত। এইফালে চাওক, বতৰটো চাওক, আকাশখন চাওক। আৰু যে তাইৰ কৰোণা টেষ্ট কৰা হৈছিল, ভাগ্যৱান তেওঁ নিগেটিভ আহিছে। আৰু এইফালে চাওক কি ধুনীয়া। আৰু এইফালে হাল বাই থৈছে, এইফালে ভুই ৰুই থৈছে। আৰু বেছি দিন নহয়, প্ৰায় 15-20 দিনমান পিছত গোটেইখিনি সেউজীয়া হৈ থাকিব। আজি দিনৰ প্ৰায় 4টামান বজাৰ পৰা আমাৰ ফালে নাই কাৰেণ্ট। আৰু এতিয়া বাজি গ'ল প্ৰায় 10টা, কিন্তু এতিয়ালৈকে কাৰেণ্ট অহা নাই। চ' গাইজ, এতিয়া বাজি গ'ল প্ৰায় ৰাতি 12টা আৰু মোৰ এডিট চলি আছে। চ' আজিৰ ব্লগটো এইখিনিলৈকে। আৰু যোনে যোনে ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল বটনটো অল কৰি দিব। ধন্যবাদ।